Hello friends, welcome to back my YouTube channel. আজি মই লৈ আহিছো ধৰ্মৰ বিষয়ে কেইটামান জিকে কোৱেশ্চন আনসাৰ। সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ, সো ভিডিওটো শেষলৈকে চাই থাকিবা। এক নম্বৰ প্ৰশ্নটো হৈছে কোনখন বেদ আইনৰ গীত ৰূপে পৰিচিত? ক অৰ্থবেদ, খ সামবেদ, গ ঋগ্বেদ, ঘ যজুৰ্বেদ। শুদ্ধ উত্তৰটো হৈছে খ সামবেদ। ২ নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী গুৰুৱে শিখসকলক শৰণ দিছিল? ক গুৰু গোবিন্দ সিং, খ গুৰু অৰ্জুন দেৱ, গ গুৰু তেগ বাহাদুৰ, ঘ গুৰু নানক দেৱ। শুদ্ধ উত্তৰটো হৈছে ক গুৰু গোবিন্দ সিং। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনে ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল? ক ছেইণ্ট জোচেফ, ক ছেইণ্ট ফ্ৰান্সিছ, গ ছেইণ্ট থমাছ, ঘ ছেইণ্ট ৰবিছ। শুদ্ধ উত্তৰটো হৈছে গ ছেইণ্ট থমাছ। ৪ নম্বৰ প্ৰশ্নটো হৈছে তলত কোনখন শিখ ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মগ্ৰন্থ? ক গুৰু জিনবাঞ্জী, খ গুৰু গ্ৰন্থ চাহিব, গ বেদ, ঘ ত্ৰিপিটক। শুদ্ধ উত্তৰটো হৈছে খ গুৰু গ্ৰন্থ চাহিব। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মক্কা মছজিদ ক'ত আছে? ক দিল্লীত, খ লক্ষ্ণৌত, গ ফতেহপুৰত, ঘ হায়দৰাবাদত। শুদ্ধ উত্তৰটো হৈছে ঘ হায়দৰাবাদ। ৬ নম্বৰ প্ৰশ্নটো হৈছে যীশু খ্ৰীষ্টই মৃত্যুৰ পৰা পুনৰ্জীৱন লাভ কৰাৰ বাবে কোনটো উৎসৱ পালন কৰা যায়? ক ইষ্টাৰ, খ বৰদিন, গ খ্ৰীষ্টমাছ, ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে ক ইষ্টাৰ। ৭ নম্বৰ প্ৰশ্নটো হৈছে হিন্দু দেৱতাসকলৰ ৰজা কোন? ক ব্ৰহ্মা, খ বিষ্ণু, গ শিৱ, ঘ ইন্দ্ৰ। শুদ্ধ উত্তৰটো হৈছে ঘ ইন্দ্ৰ। ৮ নম্বৰ প্ৰশ্নটো হৈছে শ্ৰী গুৰু গ্ৰন্থ চাহিব কোনগৰাকী শিখ গুৰুৱে ৰচনা কৰিছিল? ক গুৰু ৰামদাস, খ গুৰু অৰ্জুন দেৱ, গ গুৰু তেগ বাহাদুৰ, ঘ গুৰু নানক দেৱ। শুদ্ধ উত্তৰটো হৈছে খ গুৰু অৰ্জুন দেৱ। ৯ নম্বৰ প্ৰশ্নটো হৈছে কোনটো উৎসৱে শিখ খালছাৰ আৰম্ভণি বুজায়? ক লোহৰী, খ গুংগা নুমি, গ বৈশাখী, ঘ গুৰুপৰব। শুদ্ধ উত্তৰটো হৈছে গ বৈশাখী। ১০ নম্বৰ প্ৰশ্নটো হৈছে কোনটো মন্দিৰৰ বাবে গয়া ঠাইখন বিখ্যাত? ক মহাবোধি মন্দিৰ, খ মহাশিৱ মন্দিৰ, গ মহাকালী মন্দিৰ, ঘ মহাকাল মন্দিৰ। শুদ্ধ উত্তৰটো হৈছে মহাবোধি মন্দিৰ। ১১ নম্বৰ প্ৰশ্নটো হৈছে জৈন ধৰ্মৰ বাণীসমূহ কেতিয়া সংগ্ৰহ আৰু বাণীবদ্ধ কৰা হৈছিল? ক ১ম শতিকা, খ ২য় শতিকা, গ ৩য় শতিকা, ঘ ৪ৰ্থ শতিকা। শুদ্ধ উত্তৰটো হৈছে গ ৩য় শতিকা। ১২ নম্বৰ প্ৰশ্নটো হৈছে বুদ্ধই কি ভাষাত বাণীসমূহ প্ৰচাৰ কৰিছিল? ক সংস্কৃত, খ হিন্দী, গ পালি, ঘ হিন্দী। শুদ্ধ উত্তৰটো হৈছে গ পালি। ১৩ নম্বৰ প্ৰশ্নটো হৈছে বিষ্ণুৱে কোনবিধ জন্তুৰ ৰূপত দ্বিতীয়বাৰ অৱতাৰ গ্ৰহণ কৰিছিল? ক হাতী, খ কাছ, গ ভেকুলী, ঘ এন্দুৰ। শুদ্ধ উত্তৰটো হৈছে খ কাছ। ১৪ নম্বৰ প্ৰশ্নটো হৈছে লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত? ক ভুৱনেশ্বৰ, খ উজ্জয়িনী, গ কলকাতা, ঘ মুম্বাই। শুদ্ধ উত্তৰটো হৈছে ক ভুৱনেশ্বৰ।